আৰবীয় দেশ তথা ভাৰতৰ বন্ধু ৰাষ্ট্ৰ কাটাৰৰ ওপৰতে আজিৰ এই ভিডিঅ'। আহক আৰম্ভ কৰোঁ। কাটাৰ ভাৰতৰ পৰা 2000 কিলোমিটাৰ দূৰত্বত অৱস্থিত। কাটাৰৰ মুঠ মাটিকালি 11,521 বৰ্গ কিলোমিটাৰ। কাটাৰৰ মুঠ জনসংখ্যাৰ 14% জনসাধাৰণ হ'ল খিলঞ্জীয়া, বাকী 86% জনসাধাৰণ কৰ্মৰ উদ্দেশ্যে কাটাৰত বসবাস কৰে। কাটাৰৰ মুঠ জনসংখ্যা 13% কোটিপতি। কাটাৰত এজনো দুখীয়া মানুহ নাই, নিবনুৱাৰ সংখ্যা 1%তকৈও কম। কাটাৰে চুবুৰীয়া আৰবীয় ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্ক ৰক্ষা কৰি নচলে। ইয়াৰ কাৰণ হিচাপে কাটাৰে কৈছে যে আৰবীয় ৰাষ্ট্ৰসমূহে ইছলামিক সন্ত্ৰাসবাদক লৈ মাত নামাতে। কাটাৰত পুৰুষৰ অনুপাতে মহিলাৰ সংখ্যা কম, কাৰণ কাটাৰৰ মুঠ জনসংখ্যাৰ 86% জনসাধাৰণ বাহিৰৰ দেশৰ। কাটাৰৰ জনসাধাৰণে ইনকাম টেক্স দিব নালাগে, আনকি বাকী টেক্সৰো হাৰ বহুত কম। কাটাৰৰ ৰাজধানী দোহাত এখন কৃত্ৰিম দ্বীপৰ নিৰ্মাণ চলি আছে। 15 বিলিয়ন US বাজেটেৰে নিৰ্মীয়মান এই কৃত্ৰিম দ্বীপত বিদেশী লোকে অনায়াসেই নিজৰ বাবে প্ৰয়োজনীয় এপাৰ্টমেণ্ট ক্ৰয় কৰিব পাৰিব। কাটাৰত কৰ্মৰত লোকৰ মাজত ভাৰতীয়সকলৰ সংখ্যা সৰ্বাধিক, প্ৰায় 6.50 লাখ ভাৰতীয় কাটাৰত কৰ্মৰত। ভাৰতে আটাইতকৈ বেছি গেছ কাটাৰৰ পৰাই আমদানি কৰে। কাটাৰ ইমান সৰু দেশ হৈও 2021 চনত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপ হোষ্ট কৰিব। ইয়াৰ বাবে কাটাৰে 9খন ইক'-ফ্ৰেণ্ডলি ষ্টেডিয়াম নিৰ্মাণ কৰি আছে। আমি ভাবোঁ যে কাটাৰ একমাত্ৰ পেট্ৰলিয়ামৰ কাৰণেই ধনী, কিন্তু আচল কথাটো হ'ল কাটাৰে সাগৰীয়া মাছ আৰু সমুদ্ৰৰ পৰা মুক্তা নিষ্কাশন কৰি বহু পইচা উপাৰ্জন কৰে। ভিডিঅ'টি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আশ্চৰ্যমূলক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত চোৱা।